নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে মই HelpDesk চেনেললৈ স্বাগতম জনাইছো। আৰু যদি আপুনি আমাৰ ফেচবুক পেজত চাই আছে তেন্তে আপোনাক স্বাগতম জনাইছো। আমাৰ ফেচবুক পেজ HelpDesk। বন্ধুসকল, এটা বহুত ডাঙৰ প্ৰব্লেম হৈ আছে। প্ৰব্লেম মানে এটা সমস্যা কি হৈছিল, আমাৰ যোনবিলাক IFSC কোড চেঞ্জ হৈছিলে পাঞ্জাব নেশ্যনেল বেংকৰ লগত মাৰ্জ হোৱাৰ কাৰণে UBI আৰু OBC বেংকৰ। তো চিম্পলি যোনসকলৰ কি হৈছে IFSC কোডটো চেঞ্জ হৈছিলে আৰু সেই যোনটো আমি বেংক একাউণ্ট, সেই বেংক একাউণ্ট আমি NSP দি দিছিলোঁ, অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত যিকোনো এটা স্কলাৰশ্বিপত দি দিছিলোঁ। ধৰক আপুনি মাইনৰিটিটো দিব পাৰে, ইছানটো দিব পাৰে, OBCটো দিব পাৰে বা বাকী কাষ্টকেইটাও দিব পাৰে। এতিয়া মেইন কথা হৈছে যে আমি এই যোনটো IFSC কোডটো, সেই IFSC কোডটো কেনেকৈ আমি চেঞ্জ কৰিব পাৰিম। কাৰণ চাওক, আপুনি যদি IFSC কোডটো চেঞ্জ নকৰে তেন্তে আপোনাৰ যোনটো এমাউণ্ট সেইটো ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আপোনাৰ বেংকত নোসোমাব পাৰে। এতিয়া মেইন কথা হৈছে এই যোনটো IFSC কোডটো হ'ব, সেই কোডটো আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। আৰু ইয়াৰ ওপৰত মই ইতিমধ্যে দুটা ভিডিঅ' বনাইছোঁ। আৰু সেই ভিডিঅ'ত মই আপোনাক কৈছিলোঁ যে আপোনালোকে মেইল কৰিব লাগিব যোনটো আপোনালোকৰ ধৰক NSP যোনটো হেল্পলাইন ডেস্কৰ মেইল আছে, সেইটো আপুনি মেইল কৰিব লাগিব যে আপুনি ধুনীয়াকৈ লিখি মেইল দিব লাগিব যে তেনেকৈ মোৰ IFSC কোডটো চেঞ্জ হৈছে আৰু আপোনালোকে যোনটো নতুন IFSC কোড, সেই IFSC কোডটোৰ যোগেদি মোৰ যোনটো পে'মেণ্ট হ'ব সেইটো ট্ৰেন্সফাৰ কৰিব। আৰু এই যোনকেইটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'কেইটা যদি আপুনি চোৱা নাই, সেই ভিডিঅ'কেইটা চাই ল'ব পোনপ্ৰথমে। আৰু সেইকেইটা লিংক মই ডেছক্ৰিপশ্যন নহ'লে ওপৰত আই বাটনত দি দিছোঁ। কাৰণ সেই ভিডিঅ'কেইটা যদি আপুনি নাচায় তেন্তে এই ভিডিঅ'টো আপুনি হয়তো ইমান ভালকৈ বুজিব নোৱাৰিব। তেতিয়া মেইন কথাটো হৈছে চাওক, এতিয়া আপোনালোকে মেইল কৰিলে আৰু এইখিনিতে মই কৈ ল'ম, বহুতে মোক কৈ আছে যে যোনটো আপোনাক মই মেইল দিছোঁ সেই মেইলটো ইনভেলিড দেখাই আছে। তো এইখিনিত মই এটা কথা ক'লে চাওক, এই যোনটো মেইল আছে সেই মেইলটো আপুনি অফিচ আৱাৰৰ ভিতৰত কৰিব লাগিব। কাৰণ এই মেইলটো দিছে হেল্পলাইন নাম্বাৰটোৰ মেইলটো আপুনি অফিচ আৱাৰৰ ভিতৰত কৰিব লাগিব। অফিচ আৱাৰ বুলি ক'লে আপুনি ধৰক 10টা 4টা বা 11টাৰ পৰা আপুনি 4টাৰ ভিতৰত, আবেলি 4টাৰ ভিতৰত আপুনি মেইলটো কৰিব লাগিব। তেতিয়া আপোনাৰ মেইলটো চেণ্ড হ'ব। আৰু চেণ্ড হোৱাৰ ক্ষেত্ৰত বহুত অলপ প্ৰব্লেম হ'ব পাৰে, কাৰণ ইয়াত অলৰেডি আপুনি যেতিয়া হেল্পলাইন নাম্বাৰটোত কল কৰোঁতে বহুত বিজি আহি থাকে। তো সেইকাৰণে চেণ্ড হওঁতেও মেইলটো চেণ্ড হওঁতেও এনেকুৱা প্ৰব্লেম আহিব পাৰে। কিন্তু মেইলটো এটা কাৰণে চেণ্ড হৈছে বুলি মই কম চাব, মোৰ সেই যোনকেইটা ভিডিঅ' আছে সেই ভিডিঅ'কেইটা কমেণ্টত বা কমেণ্ট যোনবিলাক আছে কমেণ্টতে চাব পাৰিব। বহুতে কৈছে যে মেইলটো চেণ্ড হৈছে। এতিয়া কথাটো হৈছে যে মেইলটো চেণ্ড হ'ল, মেইলটো চেণ্ড হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, মেইলটোৰ ফালৰ পৰা কি ৰিপ্লাই আহিল। তো চিম্পলি মোৰ যিহেতু কোনো ধৰণৰ অসুবিধা হোৱা নাই, সেইকাৰণে মই মেইল কৰাও নাই, মই গমো পোৱা নাই। কিন্তু কি কৈছে, এজনে কমেণ্ট কৰিছে যে মেইলটো চেণ্ড কৰিছিল তেখেতে, আৰু চেণ্ড কৰাৰ পিছত তেখেতলৈ এইটো ৰিপ্লাই আহিছে। আৰু এই ৰিপ্লাইটোত তেতিয়া আপুনি তেখেতে কি কৈছে বা আপোনালোকে কি কৰিব লাগিব সকলোখিনি ভিডিঅ' যদি আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো আমি পলম নকৰি নতুন ভিডিঅ'টো আৰম্ভ কৰি লওঁ। যোনটো আপোনালোকৰ মেইল সিহঁতৰ ফালৰ পৰা ৰিপ্লাই কৰা হৈছে সেই মেইলটো আপোনালোকক মই প্ৰথমে বুজাই দিলোঁ। তো চিম্পলি আপোনালোকৰ মেইলটোত কি কোৱা হৈছে, মেইলটোত কোৱা হৈছে যে এই যোনটো আপোনালোকৰ বেংক একাউণ্ট চেঞ্জ হৈছে, কাৰণ চাওক এই বেংক একাউণ্ট চেঞ্জৰ ক্ষেত্ৰত NSP আণ্ডাৰত বেংক একাউণ্ট চেঞ্জ কৰিবলৈ বহুত বেছি প্ৰব্লেম হয়। এইটো অকল মই কোৱা নাই, মই সেইদিনা কলেজতো সুধি চাইছোঁ, মেমক সুধি চাইছোঁ যে এনেকৈ IFSC কোড চেঞ্জ হৈছে, বেংক একাউণ্টটো কেনেকৈ চেঞ্জ কৰিব পৰা যায়। তো চিম্পলি মেমে কৈছে যে এইটো বেংক একাউণ্ট চেঞ্জ কৰাটো ইমান সহজ নহয়। যদি UGC ফালৰ পৰা কিবা অপশ্যন দিয়ে যে আপোনালোকে বেংক একাউণ্ট চেঞ্জ কৰিবলৈ 7 দিন 5 দিনৰ সময় দিয়া হৈছে, তেতিয়াহে বেংক একাউণ্টটো চেঞ্জ কৰিব পাৰে। তাৰ বাহিৰে ইমান সহজে বেংক একাউণ্টটো চেঞ্জ কৰিব নোৱাৰি। কাৰণ চাওক, এটা বেংক একাউণ্টৰ লগতে আমাৰ এটা আইডেণ্টিটি বনাই থাকে। কাৰণ চাওক, আপুনি এটা বেংক একাউণ্ট বনালে সেই বেংক একাউণ্টটো যদি আপুনি আকৌ এটা বনাবলৈ লয় সেইটো বন্ধ নাখায়। অৰ্থাৎ আপোনাৰ নাম, আপোনাৰ ধৰক এড্ৰেছ, দেউতাৰ নাম, এইবিলাকেদি আমাৰ আইডিটো খোল নাখায়। এটা বেংক একাউণ্টৰ যোগেদি আমাৰ NSP আইডিটো খোল খায়। তো এটা বেংক একাউণ্ট এটা আইডি বনাব পাৰে, আৰু সেই বেংক একাউণ্টটো চেঞ্জ কৰিবলৈ বহুতো বেছি প্ৰব্লেম হৈ যায়। তো এতিয়া চিম্পলি আপোনালোকৰ যদি যিহেতু IFSC কোড চেঞ্জ হৈ গৈছে, তেতিয়া আপুনি বেংক একাউণ্টটো চেঞ্জ কৰিবই লাগিব। বেংক একাউণ্টটো চেঞ্জ নহয়, IFSC কোডটো চেঞ্জ কৰিবই লাগিব। এতিয়া এই ক্ষেত্ৰত কি হৈছে, যেতিয়া আপোনালোকে মেইল কৰিব দিলোঁ, মেইল কৰিলে, বহুতে মেইল কৰিছে। কাৰণ মই যেতিয়া হেল্পলাইন নাম্বাৰলৈ ফোন কৰিছিলোঁ, সেই ভিডিঅ'টো মই বনাই দিছোঁ। হেল্পলাইন নাম্বাৰলৈ ফোন কৰি তেখেতসকলে পোনপ্ৰথমে ক'লে যে আপোনালোকে মেইল কৰিব লাগিব। তো চিম্পলি বহুতে মেইল কৰিলে, মেইল কৰোঁতে ৰিপ্লাইটো কি আহিলে, ৰিপ্লাইটো কৈছে যে চিম্পলি আপোনালোকে কি কৰিব লাগিব, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যোনটো ৱেবছাইট আছে বা হোম পেজ আছে, সেই হোম পেজটোত যাব দিছে। গৈ পেলাই মই আপোনালোক কাষত দেখাই দি আছোঁ, গৈ পেলাই আপুনি চিম্পলি যোনটো ছাৰ্ভিচ বুলি অপশ্যন আছে, ছাৰ্ভিচ বুলি মই ইয়াত চাইছোঁ, ছাৰ্ভিচ বুলি অপশ্যনটো আপুনি ক্লিক কৰি পেলাই তাত আছে লিষ্ট অফ মিনিষ্ট্ৰী কোঅৰ্ডিনেটৰ। অৰ্থাৎ আপোনালোকৰ তাত বহুতো ধৰক ক'বলৈ গ'লে এইটো আপোনালোকে কি বুলি কয়, নোডেল অফিচাৰবিলাকৰ নিচিনাকৈ বহুতো আপোনালোকৰ অফিচাৰৰ লিষ্ট আছে বা নাম্বাৰ চাম্বাৰ বা ইমেইল চিমেইল দি থোৱা আছে। আপোনালোকে সেই লিষ্টখন আপুনি পোনপ্ৰথমে ডাউনলোড কৰিব লাগিব বা লিষ্টখন চাব লাগিব। আৰু সেই লিষ্টখনত আপোনাৰ স্কিমটো কোনটোত পৰে, সেই স্কিমটো আণ্ডাৰত থকা যোনজন মিনিষ্ট্ৰী আছে বা যোনজন আপোনালোকৰ অফিচাৰ আছে, সেই অফিচাৰৰ লগত আপুনি কণ্টেক্ট কৰিব লাগিব। আৰু কণ্টেক্ট কৰি পেলাই আপোনাৰ যোনটো প্ৰব্লেম আছে বা আপোনাৰ যোনটো IFSC কোডটো চেঞ্জ হ'ব, সেই চেঞ্জটো তেখেতক বুজাব লাগিব বা তেখেতৰ যোগেদি আপুনি চেঞ্জ কৰিব লাগিব। তেনেকুৱা নহয় যে আপুনি মেইল কৰিলে আপোনাৰ চেঞ্জ হৈ যাব। তো চিম্পলি আপোনালোকৰ এই যোনখন লিষ্টখন, সেইখন লিষ্টখনৰ বা PDF-টো লিংক মই সেই লিষ্টখনৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ। আপুনি তাত ক্লিক কৰি পেলাই সেই লিষ্টখনো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো চিম্পলি যোনখন লিষ্ট মই আপোনাক দেখাই দিয়া চাব, এই যোনখন লিষ্টখন আপোনালোকৰ টোটেল 7জন মিনিষ্ট্ৰী নাম্বাৰ আছে বা আপোনাৰ কণ্টেক্ট ডিটেইলছ আছে বা নোডেল অফিচাৰৰ। তো চিম্পলি আপোনাৰ ইয়াত আমি কোনটো চেঞ্জ কৰিব লাগিব, চেণ্ড কৰিব লাগিব। তো চিম্পলি চাওক, পোনপ্ৰথমতে আছে মিনিষ্ট্ৰী অফ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট এণ্ড ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি। তো চিম্পলি আপোনালোকৰ এইটো কি হৈছে, ধৰক এইটোত আমি চেণ্ড কৰিব নালাগে, কাৰণ আমাৰ ডিপাৰ্টমেণ্টটো কোন আছে, আমাৰ আছিল হায়াৰ এডুকেশ্যন আছিলে আৰু মাইনৰিটিজৰ আছিলে। তো চিম্পলি আপোনালোকৰ যোনটো ইয়াত আছে চাওক, মিনিষ্ট্ৰী অফ হায়াৰ এডুকেশ্যন বুলি আছে, শ্ৰী ঘনশ্যাম বুলি আছে আণ্ডাৰ ছেক্ৰেটাৰী। তো তেখেতৰ যোনটো ইমেইল সেইটো আমি চেণ্ড কৰিব লাগিব। কাৰণ এইটো ক্ষেত্ৰত আমাৰ কলেজৰ ফালৰ পৰা ভালকৈ কোৱা নাই, আৰু ময়ো হয়তো গোটেইকেইটা ডিটেইলছ নাজানো, কাৰণ NSPত কৰিছে খালি আপোনালোকৰ যোনটো
লিষ্টখনৰ কথা কৈ দিছে কিন্তু কোনজনলৈ সেন্ড কৰিব লাগিব সেইটো কোৱা নাই তো সিম্পলি মই ক'বলৈ গ'লে আপোনালোকে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি সেন্ড কৰিব লাগিব আৰু যদি আপোনাৰ মাইনৰিটি স্কলাৰশ্বিপত খেলিমেলি হৈছে তেন্তে আপুনি মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্ছ বুলি যোনজন আছে আদিত্য এছ সিং তেখেতৰ সৈতে আপুনি কণ্টেক্ট কৰিব লাগিব এই দুটা সৈতে কণ্টেক্ট কৰিলে আপোনাৰ যদি ধৰক তেখেতসকলে যদি নহয় মই এক্সাম্পল হিচাপে কৈছোঁ ধৰক আপুনি কনেক্ট কৰিলে সেই ঘনশ্যামৰ সৈতে কণ্টেক্ট কৰিছে কিন্তু তেখেত হয়তো চাগে NSP বা কি কয় আপোনাৰ ইছানোদয়টো নাছিল চাগে কিন্তু তেখেতক কৈতো দিব যে কাষতে কেনে কণ্টেক্ট কৰিব লাগে তেতিয়া আপুনি সেইজনৰ সৈতে কণ্টেক্ট কৰিব কিন্তু বাকীকেইটা পঢ়ি পেলাই বাকীকেইটা কি আছে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ তাৰপিছত আছে ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট তাৰপিছত আছে মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ তো এইখিনি মোৰ মতে হ'ব নালাগে ইয়াত হ'লে মোৰ মতে মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্ছটো হ'ব আৰু ট্ৰাইবেলসকলৰ কাৰণে ট্ৰাইবেল এফেয়াৰ্ছটো হ'ব আৰু যোনটো NSP বা যোনটো NSP নহয় যোনটো ইছানোদয় আছে ইছানোদয়টোৰ কাৰণে যোনটো হায়াৰ এডুকেশ্যন আছে সেইটোৱে হ'ব লাগে তো এই লিষ্টখনত আপোনালোকৰ যোনজন অফিচাৰ আছে সেই অফিচাৰৰ সৈতে কণ্টেক্ট কৰিবলৈ হেল্প ডেস্কৰ ফালৰ পৰা কৈ দিয়া হৈছে আৰু চিম্পলি মই আপোনালোকৰ যোনটো হেৰিটো আছে মেছেজটো অলৰেডি মই দেখাই দিয়ে দিছোঁ তো আপোনালোকে এই যোনটো আপোনালোকৰ লিষ্টখন আছে এই লিষ্টখন যোনটো আপোনালোকৰ নজেল অফিচাৰজন আছে সেই অফিচাৰৰ সৈতে কণ্টেক্ট কৰিব লাগিব তেখেতৰ যোগেদি আপোনালোকে যোনটো IFSC কোড বা বেংক একাউণ্টটো যদি আপুনি চেঞ্জ কৰিম বুলি আছে ধৰক কিছুমানৰ কিয় বেংক একাউণ্টটো অলপ প্ৰব্লেম হৈ যায় কিবা ক্ষেত্ৰত চিম্পলি আপুনি নিজৰ বেংক একাউণ্টটো হয়তো চেঞ্জ কৰিব পাৰিব মই হয়তো বুলি এটা কাৰণে কৈছোঁ চাগে ফিক্স নহয় NSP ক্ষেত্ৰত বেংক একাউণ্ট চেঞ্জ কৰাটো তো সেইকাৰণে মই কৈছোঁ হয়তো আপুনি বেংক একাউণ্টটো চেঞ্জ কৰিব পাৰিব তো এতিয়া আছিলে প্ৰচেছটো মানে উপায়টো যোনটো আপোনালোকৰ হেল্প ডেস্কৰ ফালৰ পৰা ৰিপ্লাই কৰিছিল মেইলটো আপোনালোকে যদি মেইল কৰিছে আপোনালোকৰ চাগে এইটো ৰিপ্লাই আহি গৈছে বা ৰিপ্লাই কেইটামান দেৰি আহিব পাৰে তো তেতিয়া ইমানখিনি আছে আপোনালোকে জাষ্ট কৈ দিবলৈ চেষ্টা কৰিছে তেখেতসকলে কি ৰিপ্লাই দিলে আৰু কি কৰিব লাগিব আপোনালোকে ইয়াত যদি আপোনালোকে বহুত মানে সুধিবলগীয়া আছে আমাৰ কমেণ্টৰ যোগেদি সুধিব পাৰিব সেইবিলাকৰ ৰিপ্লাই দিবলৈ মই চেষ্টা কৰিম আৰু এটা লাষ্ট কুৱেশ্যন যে বহুতৰ কি আছে বহুতে আগৰ বছৰ 2019ত কৰা হয়তো বহুতৰ কি হৈছে OBC যোনটো স্কলাৰশ্বিপ আছে বহুতৰ সোমাইছে বহুতৰ সোমোৱা নাইকিয়া তো কিয় সোমোৱা নাইকিয়া সেইটোৰ ওপৰত যদি আপোনালোকে ভিডিঅ' বিচাৰে তেন্তে মানে এটা হেৰি আছে যদি আপোনালোকে ভিডিঅ' বিচাৰে কমেণ্ট কৰিব সেই ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিম যদি ইমানখিনি ভিডিঅ'টো সম্পূৰ্ণ হৈছে সকলোকে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৱে সৈতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' আগলৈকো পাই থাকিব বাবে তো ধন্যবাদ জয় অসম পুনৰ লগ পাম নতুন ইনফৰমেশ্যন সম্বন্ধীয় ভিডিঅ'ত তেতিয়ালৈকে জয় অসম